Hi friends, আজি দেউতাই হলিতা বনাই আছে। হলিতাটো কেনেকৈ বনাই আছে আজি ইটো ভিডিঅ' আপোনাৰ লগত দেখাম, চাই থাকক। আৰু আমাৰ দেউতাই হলিতা গান গাই গাই হলিতা বনায়। হলিতাটো আমাৰ দেউতাই নাকাটে, হলিতাটো হাতত লৈ লৈ গোটেই নাম কৰি কৰি বনায়। সেইবুলি আঠত নহয়, চেৰেকীত লৈ বনায়। আপোনালোকে আমাৰ নিচিনা বনায় নে হলিতা নে নবনায়? এনেকুৱা হলিতা বনালে কিন্তু বহুত ভাল। আৰু মোৰ ভিডিঅ' মহা চাব, মোৰচোন ছাবস্ক্ৰাইবে ভাড়া নাই। আৰু আমি কিহৰ কাৰণে প্ৰাৰ্থনা কৰোঁ? সকলোৰে দিনটো ভাল হওক, সেইকাৰণে কৰোঁ। চাই থাকক চেৰেকীত কেনেকৈ বনায় হলিতা, পূৰা কমপ্লিট। গোটেই দিনটো বহুত ভাল থাকে, কিয় জানা? ভগৱানৰ কাৰণে। ভগৱানে গোটেইখিনি সৃষ্টি কৰিছে সুন্দৰ সাজি কিনে। আৰু আমি সদায় নাম গাই থাকোঁ। একবাৰ নাগৰা বজাওঁ, একবাৰ প্ৰাৰ্থনা গাওঁ ৰাতিপুৱা, আৰু বৰগীত গাওঁ সদায়, মানে গধূলি আৰু ৰাতিপুৱা গাওঁ। আজিতো নামঘৰৰ পৰা আহি কিনে ভাত পানী খাই কিনে ভিডিঅ'টো কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, বহুত ভিডিঅ' কৰিছোঁ মই। আৰু আপোনালোকে জানে নাজানে, মই যে গানা শিকোৱা যাওঁ, আজিকালি গান শিকি থাকোঁ, ডেন্স শিকি থাকোঁ, চব মই কৃষ্ণৰ কাৰণে কৰোঁ। কৃষ্ণই যে হোলী খেলি ভাল পায়, মই হোলী খেলি ভাল পাওঁ। আৰু কৃষ্ণৰ সৃষ্টি কৰিছে কাৰণে সেনেকুৱা মই হ'ব পাৰিছোঁ। আৰু মোৰ চেনেলৰ নামটো কি জানে নাজানে? মই আৰোহী। আৰু মোৰ চেনেল মহা বহুত হৈছে, আৰু ভিডিঅ' বনাই আছোঁ। তেতিয়াহ'লে লাইক কমেণ্ট দিব আপোনালোকে, সেইকাৰণে। আৰু মই ডাঙৰ হ'লে চাব পাৰিম সৰু থাকোঁতে কি কৰোঁ। সেইকাৰণে সৰু থাকোঁতে পৰাই দেউতা আৰু মায়ে মোক ভিডিঅ' বনাই থৈছে, চাব পাৰি থাকোঁ মই কম্পিউটাৰত। আৰু আমি সকলোৰে কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে, আৰু সৃষ্টি কৰিব কৃষ্ণই। আৰু কৃষ্ণৰ ফটোটো মই বহুত চাই ভাল পাওঁ। মাখন খাই থকা, মৌ দৈ যে খাই থাকে, সেইকাৰণে ময়ো দৈ খাই থাকোঁ। আৰু সকলোৰে মই ভিডিঅ'টো চাব, আৰু সকলোৰে কাৰণে মই কৃষ্ণক প্ৰাৰ্থনা কৰি থাকিম, সকলোৰে ভাল হ'বৰ কাৰণে। বাই বাই ফ্ৰেণ্ডছ।